পুনম তুমি আকৌ সকলোবোৰ বস্তু পেলাইছা হেল্ল' হেল্ল' মই ৰেডি আছো কিন্তু মই নন্দিনী হোটেল ক'ত আছে মই চিনি নাপাওঁ আৰে লোকেশ্যনটো দেখো পঠাইছোৱে তুমি মাত্ৰ মেপখন ফলো কৰা পুনম তুমি এই ফটা ফুটা কাপোৰ পিন্ধি ক'ত যাব ওলাইছা সুনমৰ বাৰ্থডে পাৰ্টিত মা ঠিক আছে সময়ত আহি পাবা মা তুমি জগতৰ সকলোতকৈ ভাল মা যাও মা আজিকালি ল'ৰা ছোৱালীক বুজিবলৈ বৰ কঠিন মোবাইল আৰু বন্ধুৱে হৈছে সিহঁতৰ ঘৰৰ পৰিয়াল কৰপতি ল'ৰা হয় বিয়া কিন্তু নাপাতে বাজি লগা আরে ঘটনাবোৰ হয়ে থাকে আৰে ইয়াৰ আমিতো কোনো বেংক লুটিবলৈ যোৱা নাই প্ৰথমতে চিট বেল্টটো লগাই লোৱা বহুত অদায়িত্বশীল তুমি জানানে ঘৰৰ পৰা ওলোৱা কিমান টান আছে তাৰ পিছতো মোক পিক কৰিবলৈ তুমি নাটক কৰি আছিলা আৰে মই অলপমান ড্ৰিংকছ আৰু স্নেক্স লৈ আহিছোঁ মই ভাবিলোঁ টাইমটো স্পেণ্ড হৈ যাব আৰু লগতে পাৰ্টি এটাও হৈ যাব ঠিক আছে এটা ৰোমেণ্টিক গান প্লে কৰি দিয়া তোমাৰ কাৰণে মই নিজেও এটা গান গাই দিব পাৰোঁ हम तुम एक गाड़ी में बंधे हो और सभी खो जाए বাচি গ'লো দে সৰি বিশাল তোমাৰ ভুল হোৱা নাই ভুলটো সেই তাকখনৰহে আছে ইহঁতে মানে মুখকে গাড়ী চলাবই নোৱাৰে ইহঁতৰ কাৰণে মানুহ হত্যা কৰা কোনো ডাঙৰ কথাই নহয় মুডৰ কথা কওঁতে পিছফালে দুটা কেইন আছে ৰবা এটা তোমাৰ কাৰণে এটা মোৰ কাৰণে আজিতো স্পেচিয়েল ডে মানে কি ক'ব বিচাৰি তুমি চব জানা বেছি নাজানা নেদেখুৱা তোমাৰ নিয়ত আজি ইমান ঠিক লগা নাই এই মেপখন দেখোন কাম কৰা নাই এতিয়া কি কৰিবা কাকো সুধিবলৈ কোনো নাই মোৰ মতে চাগে বাওঁফালে যাব লাগে ৱাও ইমান ধুনীয়া প্লেচ এয়া কিবা ফুটৰ চিনেমাৰ লোকেশ্যন যেন লগা নাই নে মোৰতো কিবা ৰোমান্টিক চিনেমাৰ লোকেশ্যন যেনহে লাগিছে এই ঠাইখন কিন্তু মোৰ চেফ লগা নাই বলা ইয়াৰ পৰা বলা ঘৰলৈ যোৱা দেৰি হ'লে পিছত ওলোৱা বন্ধ হৈ যাব আৰে ৰ'বাচোন প্লিজ অকণমান সময় বাছ বহুত হ'ল নহ'লে ইয়াৰ পৰা মই অকলে গুচি যাম তাত কিবা এটা আছে বিশাল ক'ত কি আছে তাত হোষ্টেলৰ পিছত এইটোতো মূৰ্তিহে আছিল তুমি সেইবোৰ বাদ দিয়া মোক ফ'কাছ কৰা বিশাল প্লিজ মোৰ ভয় লাগি আছে আৰে ভয় কৰিবলৈ কোনো প্ৰয়োজন নাই তুমিতো নিজেই দেখিলা তাত কোনোৱেই নাই বাছ বহুত দেৰি হ'ল নহ'লে ইয়াৰ পৰা মই অকলে গুচি যাম বিশাল কোনোবা আছে ইয়াত খিৰিকীলৈ চোৱা এতিয়া প্ৰিয় দৰ্শকসকল আপোনালোকে ইমান সময় চালে আমাৰ ৰোড নম্বৰ 12 পাৰ্ট 1 আৰু এইবাৰ চাওক আপোনালোকে যিটো খণ্ডত চালে সেই খণ্ডটোত বিশালে পুনমক যিখিনি কথা ক'লে আৰু পুনমে বিশালক যিখিনি কথা ক'লে এই কথাখিনি বিশালে বিশ্বাস কৰা নাছিল পুনমে যিবোৰ কথা কৈছিল সেইবোৰ বিশালে বিশ্বাস কৰা নাছিল কিন্তু পুনমে সঁচা কথা কৈছিল এইবাৰ কোনোবা আছিল যোনে পুনম আৰু বিশালক এনেকুৱা অৱস্থাত দেখিছিল কোন আছিল সেইজন আৰু কি উদ্দেশ্য আছিল তেওঁৰ নে পুনম আৰু বিশাল কিবা ডাঙৰ বিপদত পৰিবলৈ গৈ আছে জানিবলৈ চাওক আমাৰ ৰোড নম্বৰ 12 ৰ 2nd পাৰ্ট